হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক ভালে আছে। স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আপোনালোকক দেখুৱাম আমাৰ নতুন ঘৰৰ কাম কিমান দূৰ আগবাঢ়িছে। সেই ঘৰ প্ৰায় চৰ্ট ঢালিব হ'লেই, কাইলৈ চৰ্ট ঢালিব, তাকে অলপ চোৱা চিতা কৰি আহিলোঁ আজি। সেইখিনি অলপ ভিডিঅ' কৰি ৰাখিলোঁ। ক'ত যোৱা? ক'ত যোৱা? হা? পাৰিবা জানো? পাৰিবা? বাপৰে, নুঠিবা তাত, বুজিছা নাই? এয়া খানা খাই আছে সকলোৱে। এইখিনি অলপ ভিডিঅ' কৰি ৰাখি দিছোঁ। সকলোৱে ব্যস্ত হৈ আছে। চৰ্ট ঢালি হোৱাৰ পিছত পিছদিনা ৰাতিপুৱা অলপ চাই আহিলোঁ, ঠিকেই আছে। যিহেতু চৰ্ট ঢালি থকা দিনা ৰাতিলৈ বৰষুণ দিছিলে, কিবা অসুবিধা হ'ব বুলিয়ে চাইছিলোঁ, একো অসুবিধা নাই হোৱা ভগৱানৰ কৃপাত। এয়া মা আৰু মই মৰা 2 কপিমান ফটো ৰাখি দিলোঁ ইয়াতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।